কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ বৰ্গক লৈ দিছপুৰৰ সচিবালয়ত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা সভাত দুই পাৰ্বত্য জিলাবাসীৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সৰ্বদংশনত কৰুণ মৃত্যুক আঁকোৱালি দয়ংমুখৰ বিজেপিৰ নিষ্ঠাবান তৃণমূল পৰ্যায়ৰ নেতা ইহ সংসাৰত এৰি গৈছে তেওঁৰ সম্বলহীন পত্নী তথা জীয়ৰীক খবৰ নাই সাহসীয় দলৰ কোনো এজন নেতাৰ কেএছএ নেতাক খলিগান আখ্যা দিয়া ডিফু কলেজৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা এই সন্দৰ্ভত লামডিং ৰোডস্থিত কেএছএ কাৰ্যালয়ত সংবাদমেল অধ্যক্ষক ক্ষমা প্ৰাৰ্থনাৰ দাবী কেএছএ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক অধীনত থকা 30টা বিভাগক লৈ বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ সচিবালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ আলোচনা এই আলোচনাত কাৰ্বি আংলং আৰু ডিমা হাছাও দুই পাৰ্বত্য জিলাবাসীৰ স্বাৰ্থৰ বাবে কিছুমান ফলপ্ৰসূ সিদ্ধান্ত লোৱা হয় ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰ সচিবালয়ৰ আলোচনা কক্ষত দুই পাৰ্বত্য জিলাৰ পৰিষদ বৰ্গক লৈ 26 জুলাইত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভা এই সভাত দুই পাৰ্বত্য জিলাৰ অধীনত 30টা বিভাগৰ কাম-কাজ সম্পন্ন কৰিবলৈ গৈ সন্মুখীন হ'বলগীয়া হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলাপ আলোচনা কৰাৰ লগতে ইয়াৰ সমাধান সূত্ৰৰ সম্পৰ্কে কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু অনুমোদন কৰা হয় যথেষ্ট সময় আলোচনা বিলোচনাৰ অন্তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাবাসীৰ স্বাৰ্থত লোৱা কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে বৰ্তমান পাৰ্বত্য জিলাত থকা গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা কাৰ্যালয় হ'ব মুখ্য অভিযন্তা কাৰ্যালয় PMGY কেন্দ্ৰীয়ভাৱে আবণ্টিত আঁচনিসমূহ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় নিবিদা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনতহে হ'ব মেমৰেণ্ডাম অফ সেটেলমেণ্ট অনুসৰি প্ৰশাসনিক অনুমোদন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনত হ'ব 2018 ছেপ্টেম্বৰৰ পৰা কাৰ্বি পৰিষদে অনলাইন যোগে দৰমহা প্ৰদানৰ ব্যৱস্থা কাৰ্বি পৰিষদে কৰিব আৰু দৰমহাৰ বাজেট পৰিষদৰ মুখ্য সচিবৰ দ্বাৰা পুনে পুনে অনুমোদনৰ ব্যৱস্থা হ'ব আৰু জলসম্পদৰ সংমণ্ডল আৰু উপসংমণ্ডলৰ বিভাগ অচিৰে পশ্চিম কাৰ্বি আংলঙত স্থাপন কৰা হ'ব ইত্যাদি উল্লেখ্য এই গুৰুত্বপূৰ্ণ আলোচনাত পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুম ৰংহাং দুই পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী সদস্যক্ৰমে তুলিৰাম ৰংহাং আৰু দেৱলাল গাৰ্লুচা অধ্যক্ষ লংকিটিমু বিধায়কক্ৰমে ডাক্তৰ মানসিং ৰংপি ডাক্তৰ নুমল মুমিন উপাধ্যক্ষ ৰিতেশ ইংহি কাৰ্যবাহী সদস্যবৰ্গ MEC বৰ্গ দুই পাৰ্বত্য জিলাৰ মুখ্য সচিব অভিযন্তা প্ৰমুখ্যে DFO বিভাগীয় বিষয়াসকল উপস্থিত থাকে আৰু উক্ত সিদ্ধান্ত দুই পাৰ্বত্য জিলাৰ পৰিষদ বৰ্গ আৰু বিষয়া আমোলাসকলৰ উপস্থিতিত লোৱা হয় মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ আমৰেং পৰিষদীয় সমষ্টিৰ তৃণমূল পৰ্যায়ৰ এগৰাকী 70 বছৰীয়া নিষ্ঠাবান নেতা নাম গোপেন্দ্ৰ বিশ্বাস কাৰ্বি আংলঙৰ দয়ংমুখ অঞ্চলৰ দিখেলেমপুৰ গাঁৱৰ নিবাসী তথা প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া 23 জুলাইত সৰ্পদংশনত কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ বাতৰি আমি কাট নিউজত 24 জুলাইত সম্প্ৰচাৰ কৰিছিলোঁ মৃত্যুৰ আজি 4 দিন হ'ল আমৰেং পৰিষদীয় সমষ্টিৰ তৃণমূল পৰ্যায়ৰ এগৰাকী 70 বছৰীয়া নিষ্ঠাবান নেতা নাম গোপেন্দ্ৰ বিশ্বাস কাৰ্বি আংলঙৰ দয়ংমুখ অঞ্চলৰ দিখেলেমপুৰ গাঁৱৰ নিবাসী তথা প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া 23 জুলাইত সৰ্পদংশনত কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ বাতৰি আমি কাট নিউজত 24 জুলাইত সম্প্ৰচাৰ কৰিছিলোঁ মৃত্যুৰ আজি 4 দিন হ'ল কিন্তু বিজেপিৰ এই নিষ্ঠাবান নেতাগৰাকীৰ মৃত্যুৰ খবৰ ল'বলৈ নগ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাহসীয় দলৰ কোনো এগৰাকী নেতা আনকি মৃত্যুৰ পিছতো মৃতকৰ পৰিয়ালটোৰ খবৰ এবাৰো নললেগৈ স্থানীয় জনপ্ৰতিনিধি ৰীনা টেৰাংপিয়ে নিস্বাৰ্থভাৱে আজীৱন দলীয় কাম কৰি জীৱন উৎসৰ্গা কৰা তৃণমূল পৰ্যায়ৰ জ্যেষ্ঠ বিজেপি নেতা গোপেন্দ্ৰ বিশ্বাস কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি সাহসীয় দল বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ আমৰেং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ MEC ৰীনা টেৰাংপি বাইদেৱে নামটো মনত পৰা যেন লাগিছে নেকি বাৰু নপৰিব কিয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যোৱাটো নিৰ্বাচনত এই অঞ্চলৰ পৰা আপোনাক বিপুল সংখ্যক ভোট লাভ কৰাত সহায় কৰিছিল এগৰাকী নিষ্ঠাবান কৰ্মী তথা তৃণমূল পৰ্যায়ৰ নেতা গোপেন্দ্ৰ বিশ্বাসে
কিন্তু একান্ত নিষ্ঠাবান নেতাগৰাকীৰ মৃত্যুৰ খবৰ ল'বলৈ আজিলৈ অহাৰি নাই আপোনাৰ খবৰ ল'বলৈ অকণো আগ্ৰহ নহল নেতাগৰাকীয়ে মৃত্যুৰ সময়ত ইহ সংসাৰত এৰি থৈ যোৱা সম্বলহীন পত্নী তথা পিতৃহাৰা জীয়ৰীসকলক ইমানেই নহয় বিগত ২০ নং বৈঠালাংছ বিধানসভা সমষ্টিৰ নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনতো প্ৰচাৰ সভা ৰাখিছিল বিশ্বাসে নিজৰ ঘৰৰ চোতালতে উপনিৰ্বাচনত বিজেপি প্ৰাৰ্থী মানসিং ৰংপিক উদ্ধাৰ কৰিবলৈ কাটিগৰা বিধায়ক অমৰ জৈন পৰিমল শুক্লবৈদ্য আৰু বঙালী সমাজৰ নেতা সুভাষ দত্তই তেওঁৰ চোতালত আয়োজন কৰা বিজেপি নিৰ্বাচনী সভাত অংশগ্ৰহণো কৰিছিল বিজেপিক অন্তৰেৰে ভাল পোৱা এই নিষ্ঠাবান কৰ্মীৰ কৰুণ মৃত্যু আৰু মৃত্যুৰ পিছত ইহ সংসাৰত এৰি থৈ যোৱা তেওঁৰ সম্বলহীন পৰিয়ালটোৰ খবৰ ল'বলৈ কিন্তু তেওঁৰ চোতালত খবৰ পথ ধুলা দিবলৈ নাহিল এইসকল নেতা সম্বলহীন পৰিয়ালটোক উদ্ধাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু আমৰেং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰীনা টেৰাংপিক কেনেকৈ কাটৰ অনুৰোধ কৰিছে চাওঁ আহক আমাৰ এই প্ৰতিবেদন আমাৰ দেউতা বিজেপিৰ কৰ্মসূচীত কাম কৰিছিলে আকৌ ৰীনা বাইদেউক যথেষ্ট সহায় কৰিছিলে আৰু আমাৰ ঘৰত যে ইলেকশ্যন আহিলে পুৰা মিটিং হয় কৰ গুৱাহাটীৰ পৰা মানুহ আহে সুভাষ দত্ত হাউচিং চেয়াৰমেন পৰিমল শুক্লবৈদ্য একে গোটেই চব মন্ত্ৰীবিলাক আহে আমাৰ ঘৰত সমৰ্থন এইটো কাটিগড়াৰ MLA চবেই চিনি পায় আমাৰ ঘৰত আমাৰ দেউতাই বহুত ডাঙৰ হেৰি আছিলে এইটো এৰিয়াৰ বিজেপিৰ নেতা গতিকে ৰীনা বাইদেউক এটাই কৈছোঁ আপুনি আমাৰ দেউতা এবাৰ আহি চাওক আপোনাৰ দেউতাকতো নাপাব কিন্তু দেউতাৰ আত্মা শান্তি পাব আপুনি আমাৰ ঘৰত ভৰি দিলে আপোনাৰ কথা কৈ থাকে দেউতা আপোনাৰ ওচৰতো বহুতবাৰ গৈছিলে বাইদেউ এতিয়া আমাক সহায় কৰক বাইদেউ প্ৰথমতে মাননীয় কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়াক আমাৰ পৰিয়ালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু যোৱা 23 তাৰিখত দুৰ্ঘটনাৰ ফলত আমাৰ দেউতাৰ মৃত্যুবৰণ কৰে ৰাতিপুৱা ঘৰৰ ওচৰতে কাম কৰিব যাওঁতে হঠাৎ সাপে খুটিলে তাৰপিছত দেউতাক আনিছোঁ তাৰপিছত তাত গৈ লৈ দেউতাক হেৰি কৰিব নোৱাৰিলোঁ গতিকে আমাৰ দেউতাৰ এটাই আশা আছিলে আমাৰ ছোৱালী 5জনী আমাৰ ল'ৰা নাই আমি এতিয়া 3জনী আছোঁ আমি পঢ়ি আছোঁ আৰু দেউতাও গৈছিলে আমাৰ দেউতাৰ পুৰা আশা আছিলে এটা চাকৰি কিবা এটা সংস্থাপন লাগে আমাৰ ছাৰ এটাই অনুৰোধ কৰিছোঁ ছাৰ আপুনি আমাৰ ঘৰত আহক আৰু আমাৰ পৰিয়ালক এবাৰ চাওক আৰু আমাৰ দেউতাৰ আত্মাই শান্তি পাব সেই দিখলেমপুৰ গাঁৱৰ দয়াংমুখ দিখলেমপুৰ গাঁৱৰ প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া আছিলে তথা বিজেপিৰ লগতে কৰ্ম সংস্থা নেতা আছিলে য'ত মিটিং চিটিং হ'লে যায় আৰু কিবা এটা কাম গাঁৱৰ চব লৈ চিন্তা কৰে আৰু এই মানুহজনটো হঠাৎ গ'ল ছাৰ আৰু আমাৰ লোকেল MLC ৰীনা টেৰাং বাইদেউকো আমি অনুৰোধ কৰিছোঁ যাতে এবাৰ আমাৰ ঘৰত আহে আমাৰ দুৱাৰত আহি এবাৰ ভৰি দিয়ে আমাৰ এই অসহায় ফেমিলিক এবাৰ আহি চায় আৰু আমাক কিবা এটা সংস্থাপন দিয়ে সেয়াই আমাৰ লাগে এতিয়া আমি কি কৰিম আমাৰ ঘৰত এটা ল'ৰাও নাই কোনে চাব আমাক কোনে খুৱাব ছাৰ আপুনি আহক আমাক কিবা এটা দিয়ক আমাৰ দুজনী আছোঁ এতিয়া আমাৰ দেউতা নাই আৰু আমাৰ দেউতাৰ কিমান আশা আছিলে ছাৰ যোৱা 14 জুলাইত আপোনাৰ তাত গৈছিলে মনত আছে ছাৰ ডিফু ইস্কন মন্দিৰত ৰথ যাত্ৰা হৈছিলে ৰথ যাত্ৰাত আপুনি গৈছিলে ছাৰ আমি দেখিছোঁ নিজৰ তাৰপিছত দেউতা আপোনাৰ তাত গৈছে আপুনি ডকুমেণ্টকেইটাও লৈছে তাৰপিছত আপুনি কৈছে হয় আপুনি চিন্তা নকৰিব ছোৱালীবিলাকৰ সংস্থাপন হৈ যাব গতিকে ছাৰ আপোনাৰ এটাই ৰিকুৱেষ্ট বাৰে বাৰে কৰিছোঁ ছাৰ আমাৰ কাৰণে কিবা এটা কৰক ছাৰ নহ'লে আমি জীয়াই থাকিব নোৱাৰিম ছাৰ এতিয়া আপোনাৰ ওচৰতে চব ছাৰ আপুনি এবাৰ আহক আমাৰ ঘৰত আৰু আমাৰ MLC ডাঙৰীয়ানীকো আমি অনুৰোধ কৰিছোঁ আমাৰ পৰিয়ালৰ পৰা আহক আমাৰ পৰিয়ালক এবাৰ আহি চাওক ধন্যবাদ খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ KSA নেতাক হলিগান অৰ্থাৎ কাজিয়া তথা দ্বন্দ্ব কৰি ভাল পোৱা ব্যক্তিৰ আখ্যা 2018 শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি কৰিবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীসকলক উচ্চ হাৰত নামভৰ্তি মাচুল লোৱাক লৈ বিগত কেইবাদিনৰে পৰা কাৰ্বি ছাত্ৰ সংগঠন স্থানীয় আন ছাত্ৰ সংগঠনে প্ৰতিবাদ কৰি আহিছে
ছাত্ৰ ছাত্ৰীৰ ন্যায়োচিত বিচাৰৰ সপক্ষে যুঁজ দিবলৈ গৈ এইদৰে অধ্যক্ষগৰাকীয়ে দিয়া মন্তব্যক লৈ ক্ষুভিত KSৰ নেতাগৰাকীয়ে সংগঠনৰ কাৰ্যালয়ত আহ্বান কৰে সংবাদমেলত এই সন্দৰ্ভত কলেজৰ অধ্যক্ষগৰাকীয়ে ছাত্ৰ সংগঠনৰ ওচৰত শব্দটোৰ বাবে ক্ষমা প্ৰাৰ্থনাৰ দাবী কৰিছে উল্লেখ্য যে কাৰ্বি ছাত্ৰ সংগঠনৰ এই একানপতীয়া প্ৰতিবাদ কাৰ্য অৱশেষত সফল হ'ল ডিফু কলেজত নামভৰ্তি মাচুল কম কৰাৰ বাবে ছাত্ৰ সংগঠনৰ এই যুঁজত কাৰ্বি সাহিত্য পৰিষদে সমৰ্থন দিয়াত সফল হ'ল অৰ্থাৎ দাবী কৰা মতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ মাচুল পূৰ্ব নিৰীক্ষতকৈ হ্ৰাস কৰিলে আনহাতে উচ্চ হাৰৰ নামভৰ্তি মাচুলৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল অভিভাৱকৰ সন্তানসকলে নামভৰ্তিত কিছু সকাহ পালে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত এটা ইমেইল পঠাইছে য'ত তাতে লিখিছে কি কাৰ্বি অটোনমাছ কাউন্সিলে আনডিউ ইণ্টাৰফেৰেঞ্চ দিছে বুলি কৈছে কাৰ্বি অটোনমাছ কাউন্সিলৰ ছাবজেক্টে হয় আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজটো আকৰ্ডিং টু MOU সাইন কৰাৰ পাছত আমাৰ 6 শিডিউল ইমপ্লিমেণ্ট হৈছে আৰু 6 শিডিউল ইমপ্লিমেণ্ট কৰাৰ মানে আমাৰ মানে প্ৰুফটো 1995 June 29 আমাৰ গেজেট নোটিফিকেশ্যন আছে গভৰ্ণৰ অফ আসাম অৰ্ডাৰ দিছে তাতে পইণ্ট নম্বৰ 23 এনেক্সৰ 1 পইণ্ট নম্বৰ 23 লিখা আছে যে কাৰ্বি আংলং অটোনমাছ কাউন্সিল এক্সিকিউশ্যন কৰিব পাৰে ডিফু গভৰ্ণমেণ্ট কলেজত হওক বা যিমান কিন্তু ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনৰ স্বাৰ্থত কাৰ্বি ছাত্ৰ সন্থাই কৰা এই যুঁজক কলেজৰ আভ্যন্তৰীণ কাৰ্যত হস্তক্ষেপ কৰা অধ্যক্ষগৰাকীয়ে ছাত্ৰ সংগঠনৰ নেতাক এনে শব্দৰে মন্তব্য কৰাটো অশুভনীয় আৰু অহা 1 আগষ্টৰ ভিতৰত এই শব্দ প্ৰয়োগৰ সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনাৰ বাবে সময়সীমা বান্ধি দিয়া বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ছাত্ৰ নেতা সিমিয়ন ৰংফাৰে আজি আমি কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা কাৰ্বি অটোনমাছ কাউন্সিল CM to মহান কাৰণে আমি এটা মেমোৰাণ্ডাম দিছে আৰু লগতে আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল ডক্টৰ কুমাৰ শৰ্মাৰ কাৰণে বাই পোষ্ট আমি এটা লেটাৰ দিছে কাৰণটো হৈছে যে জুলাই 1 তাৰিখে আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল এটা কলেজৰ অফিচিয়েল ইমেইল ID মতে অজয় তিৱাৰী ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত এটা ইমেইল পঠাইছে তাত লিখা হৈছে যে আমাৰ এডমিশনৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত হওক আমাৰ কাৰ্বি অটোনমাছ কাউন্সিলে আনডিউ ইণ্টাৰফেৰেঞ্চ কৰিছে বুলি তাতে লিখিছে আৰু মোৰ নাম সিমিয়ন ৰংফাৰ এটা হুলিগেন শব্দ ইউজ মোৰ কাৰণে ব্ৰেণ্ড কৰিছে গতিকে তাৰ ওপৰত আজি আমি ডিফু গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল কাৰণে আমাৰ কাৰ্বি ষ্টেচনৰ জেনেৰেল ছেক্ৰেটাৰী ফালৰ পৰা এটা লেটাৰ দিছে যে আমি যোৱা May 24 পৰা কলেজৰ ষ্টুডেণ্টছৰ ইস্যু লৈ আমি তাত মুভমেণ্ট কৰি আহিছে আৰু ইটো মুভমেণ্ট কৰাটো আমি পাৰ্মিশ্যন দিহে ইটো মুভমেণ্টটো আমি কৰিছে আমি মিডিয়াসকলৰ লগত আৰু আমাৰ পুলিচ এণ্ড ল' এণ্ড অৰ্ডাৰসকলৰ লগত মিলিহে আমি ইটো মুভমেণ্টটো কৰিছে আৰু আমি এপ্ৰ'চ কৰাটো আমি কাৰ্বি অটোনমাছ কাউন্সিলৰ কাৰণেও এপ্ৰ'চ কৰিছে আৰু লগতে ডিফু গভৰ্ণমেণ্ট কলেজৰ কাৰণেও আমি এপ্ৰ'চ কৰিছে জেনুইনলি আমি এপ্ৰ'চ কৰিছে বিকজ ফি ষ্ট্ৰাকচাৰ আমাৰ প্ৰিন্সিপালে নিজেহে বনাইছে এইটো ষ্টুডেণ্টছৰ ভাল কাৰণে এইটো ফি ষ্ট্ৰাকচাৰটো আমাৰ প্ৰিন্সিপালে বঢ়া নাই কিন্তু আমি আমাৰ ডক্টৰ কুমাৰ শৰ্মায়ে 6,000 ফ্ৰম এভৰি ষ্টুডেণ্ট ইজ ট্ৰাইং টু টেক দিছ ইজ টোটেলি ৰং গতিকে আমি তাত প্ৰটেষ্ট কৰিছে আৰু প্ৰটেষ্ট কৰা মতে আমাৰ ষ্টুডেণ্টছে পাছত একচুৱেল ফিজ মতে এডমিশ্যন কৰা পাইছে লগতে তাতে অনলাইন এডমিশ্যন হওক অফলাইন এডমিশ্যন হওক আৰু বিভিন্ন ষ্টুডেণ্টছৰ সমস্যা সমাধান কৰিবৰ কাৰণেহে আমি ছাত্ৰ সংগঠনে তাতে প্ৰটেষ্ট কৰিছে ইটো প্ৰটেষ্ট কৰাৰ কাৰণে যদি আমাৰ কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ কাৰণে এটা হুলিগেন বুলি কয় এটা মানে বেয়া শব্দ যদি আমাৰ সংগঠনে যদি ওলায় তেতিয়াহ'লে দিছ ইজ ভেৰি আনফৰ্চুনেট আৰু এইটো প্ৰিন্সিপালে এইটো স্বীকাৰ কৰিব লাগিব আৰু উইদিন August 1 he have to tender a formal apology to the respected organization that Orlekhe report Cup News সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ माननीय उच्चतम न्यायालय निर्देश मर्मे 30 जुलाইৰ ভিতৰত সম্পূৰ্ণ খসৰা এনআৰসি প্ৰকাশ পাব এই মুহূৰ্তত মই ৰাজ্যক জনাব বিচাৰিছো যে যিখন তালিকা আমি প্ৰকাশ কৰিম এখন চূড়ান্ত মানে ফাইনেল এনআৰসি নহয় এখন খসৰা এনআৰসি হে অৰ্থাৎ যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকে দাবী
অর্থাৎ ক্লেইমস দাখিল করা বা এক প্রকারে পুনরাবেদন করা বাবে সুযোগ পাব দাবী প্রক্রিয়া যোগেদি রাইজে প্রয়োজনীয় তথ্য পাতির জৰিয়তে তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ কৰা পুৰা সুযোগ পাব গতিকে যিসকলৰ নাম সম্পূৰ্ণ খসৰা এনআৰসিত অন্তৰ্ভুক্ত নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম চূড়ান্ত এনআৰসিত নিশ্চয় প্ৰকাশ পাব তাৰ উপৰি খসৰাখনত অন্তৰ্ভুক্ত লোকসকলৰ নামৰ বানান আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ কাৰণেও ৰাইজে সুযোগ পাব লগতে কোনো অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হলে তেনে ক্ষেত্ৰত ৰাইজে আপত্তি দাখিল কৰা সুযোগ পাব দাবী অৰ্থাৎ ক্লেইমছ আৰু আপত্তি অৰ্থাৎ অবজেকশনছ আৰু সংশোধনী অৰ্থাৎ কাৰেকশ্যন এই গোটেই প্ৰক্ৰিয়াটো ৰাইজৰ এটা আইনগত অধিকাৰ দাবী আপত্তি আপোনাৰ এনআৰসি সেৱা কেন্দ্ৰত জমা দিব পাৰিব ফৰ্মখন ক'ত পাব কেতিয়া কোন সময়ত জমা কৰিব এই বিষয়ে আমি কিছুদিনৰ পিছত বেলেগে প্ৰচাৰ কাৰ্যসূচী হাতত লম আপোনাৰ ঘৰৰ ওচৰৰ ঠাইলৈ গৈ আমাৰ বিষয়াসকলে কেনেকৈ দাবী আপত্তি সংশোধনী ফৰ্ম ভৰাব পাৰে এই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিব আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব মাননীয় উচ্চতম ন্যায়ালয় নির্দেশ মর্মে আগামী 30 জুলাইয়ের ভিতরে সম্পূর্ণ খসড়া এনআরসি প্রকাশ পাবে এই মুহূর্তে আমি জনসাধারণকে জানাতে চাই যে খসড়া তালিকা প্রকাশিত হতে চলেছে সেটা চূড়ান্ত অর্থাৎ ফাইনাল এনআরসি নয় এরা শুধু খসড়া এনআরসি অর্থাৎ যাদের নাম এখানে অন্তর্ভুক্ত হয়নি তাদের দাবি অর্থাৎ ক্লেইমস দাখিল করার অথবা এক প্রকার পুনঃ আবেদন করার জন্য সুযোগ থাকবে দাবি প্রক্রিয়ার দ্বারা জনসাধারণ প্রয়োজনীয় তথ্যাদি দিয়ে তারা যে প্রকৃত ভারতীয় নাগরিক সেটা প্রমাণ করার সম্পূর্ণ সুযোগ পাবেন সুতরাং যে সকল লোকের নাম সম্পূর্ণ খসড়া এনআরসিতে অন্তর্ভুক্ত হয়নি তাদের চিন্তা করার কোনো প্রয়োজন নেই প্রকৃত ভারতীয় নাগরিকদের নাম চূড়ান্ত এনআরসিতে নিশ্চিতভাবে প্রকাশ পাবে তাছাড়া যদি খসড়াতে অন্তর্ভুক্ত লোকদের নামের বানান ইত্যাদি ভুল করে প্রকাশ হয়ে থাকে সেই ধরনের ভুলের সংশোধনের জন্য জনসাধারণ সুযোগ পাবেন সাথে কোনো অযোগ্য লোকের নাম অন্তর্ভুক্ত হলে সেক্ষেত্রে জনসাধারণ আপত্তি দাখিল করারও সুযোগ পাবেন দাবি অর্থাৎ ক্লেইমস আপত্তি অর্থাৎ অবজেকশনস এবং সংশোধনী অর্থাৎ কারেকশনস এই সমস্ত প্রক্রিয়া জনসাধারণের একটি আইনগত অধিকার দাবি আপত্তি আপনার নির্দিষ্ট এনআরসি সেবা কেন্দ্রে জমা দিতে পারবেন ফর্ম কোথায় পাবেন কখন কোন সময় দাবি আপত্তি জমা করবেন এই বিষয়ে আমরা আলাদা করে কয়েকদিন পরে প্রচার কর্মসূচি যোগে ঘোষণা করব এই সমস্ত প্রক্রিয়ায় জনসাধারণের অংশগ্রহণের জন্য এনআরসি কর্মচারীগণ বিভিন্ন সার্বজনীন স্থানে সভা ও প্রশিক্ষণ শিবিরের আয়োজন করবে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এইবাৰ নাচুৰ বান্তা আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা দিনতটো কথাই নাই ৰাতিও কামৰ তদাৰকী কৰে তেওঁ ডিফু চহৰ কেইদিনমানৰ ভিতৰত ৰাজ্যৰ ভিতৰত জাকত জিলিকা চহৰ হ'বই লাগিব সেয়েহে পৰিষদৰ সহযোগী সদস্যৰ সৈতে ডিফু বজাৰ এলেকাত কামৰ তদাৰকী কংগ্ৰেছৰ শাসনৰ সময়টো তুলিৰাম ৰংহাঙে মুখ্য কাৰ্যবাহী সদস্য কিন্তু তেতিয়া কথা বেলেগ আছিল দলৰ নাম বেলেগ আৰু সময়ও বেলেগ এতিয়া পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য যোৱাটো বছৰৰ কাৰ্যকালৰ চহৰৰ এলেকাৰ বিশেষ পৰিৱৰ্তন নহলেও দ্বিতীয়টো কাৰ্যকালত পৰিৱৰ্তনৰ চকুত লগা হ'বই লাগিব বিশেষকৈ ডিফু চহৰৰ ৰেহৰূপ ৰাজ্যৰ ভিতৰত জাকত জিলিকা হ'বই লাগিব এই দৃশ্য আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কেনেকৈ সাধাৰণ পোছাকেৰে গৈ নিশা আন্ধাৰটো পৰিষদৰ সহযোগী সদস্য ৰাম সিং টিমুং আৰু লগতে ৰংহাঙৰ নিজৰ ধৰ্মপত্নীকো লগত লৈ আনিছে কামৰ তদাৰকী কাৰ্যত হয়
এই উৎসাহ এই মনোবলত কৰা এই সমূহ প্ৰচেষ্টা যদি ডিফু চহৰৰ ৰেহৰূপ পৰিৱৰ্তন নহয় তেন্তে আৰু সম্ভৱ হৈ উঠা টান হ'ব এই মন্তব্য আমাৰ নহয় চহৰৰ বহু সচেতন ৰাইজৰহে মন্তব্য অসম মেঘালয় এলেকাৰ পশ্চিম কাৰ্বি আংলঙৰ হাৱাং উপস্বাস্থ্য কেন্দ্ৰটি পৰিছে ভূত বাংলো সদৃশ পৰিত্যক্ত এই ভৱনটো নানান উপস্বাস্থ্য কেন্দ্ৰ কিন্তু ইয়াৰ কোনো নাই দৰ্জা আৰু খিৰিকী কোনো দুষ্কৃতিকাৰীয়ে যদি এৰুৱাই নিছে তাৰ বাবে পৰিদৰ্শন বা বিহিত ব্যৱস্থা লোৱাৰ আগ্ৰহ নাই কাৰ্বি পৰিষদ চৰকাৰৰ এই দৃশ্য প্ৰত্যক্ষ কৰক পৰিত্যক্ত ঘৰ যেন লগা এয়া পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা বৃহত্তৰ হাৱাং ৰাইজৰ বাবে নিৰ্মাণ কৰা উপস্বাস্থ্য কেন্দ্ৰহে চাৰিওফালে বন জংঘলেৰে ঘেৰা এই ভৱন চোৱাচিতাৰ দায়িত্বত আছিল স্থানীয় এটা কমিটি উক্ত কমিটিৰে ভালদৰে কাম নচলাত পুনৰ হাৱাংগৰ কোম্পানী পৰিদৰ্শন বাংলোত গঠন কৰে নতুন কমিটি এই নতুন কমিটি গঠনৰ অনুষ্ঠানত বাবুল সোণাৰক সভাপতিত্বৰ দায়িত্ব দিয়া হয় উল্লেখ্য এই সভাত উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ডাক্তৰ ডেকাৰ লগতে তেওঁৰ সহকৰ্মীসকল আহি অংশ লয় আনহাতে সভাত উপস্থিত হোৱা শতাধিক ৰাইজে দুখেৰে সভাত ব্যক্ত কৰে যে উমচেৰাং উমতেলি উমনেম মুৰাব লাটমাৰলেং পাম্পুৰা আদি ৰাইজে বেমাৰ আজাৰ হলে নিৰুপায়ত পৰি শিলঙত গৈহে দেখুৱাবলগীয়া হয় দৰ্জা খিৰিকীবিহীন এই উপস্বাস্থ্য কেন্দ্ৰক ভালদৰে মেৰামতি কৰি পূৰ্ণাংগ উপস্বাস্থ্য কেন্দ্ৰলৈ পৰিণত কৰাটো কামনা কৰিছে সীমান্ত এলেকাৰ হাৱাং ৰাইজে পিছপৰা গয়াৰ ৰাইজৰ এই আকুল আবেদন শুনিবনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি শাসকীয় দলটিয়ে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ ফুলনিত বেচৰকাৰী সংগঠন ট্ৰিনিটি হিলছ ছ'চাইটিৰ দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ফুলনিৰ ঠকৱাং এলপি স্কুলত মঙ্গলবাৰে পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস উদযাপনৰ সভাথলীতে বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰা হয় বেচৰকাৰী সংগঠন ট্ৰিনিটি হিলছ ছ'চাইটিৰ সভাপতি ৰাজেশ টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আইএক্সৰ সভাপতি ইউনিছ টিমুং চেনিটেশ্যন কোঅৰ্ডিনেটৰ হাৰ্লিন ইংটিপি প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকলে অংশ লৈ সভাৰ সৌষ্ঠম বৃদ্ধি কৰে প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোতে বেচৰকাৰী সংগঠনটিয়ে বিশেষভাৱে সক্ষম সৰ্বমুঠ 30 গৰাকী ব্যক্তিসকলক হুইল চেয়াৰ ৱাকিং ষ্টিক এয়াৰিং মেচিন আদি সাহায্য সামগ্ৰী বিতৰণ কৰে আনহাতে এই সাহায্য সামগ্ৰী পাই আনন্দিত উক্ত ব্যক্তিসকলে কাট নিউজৰ সাংবাদিকৰ আগত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এনেদৰে সাহায্য আজিলৈকে কোনো চৰকাৰৰ তথা ফুলনি জনপ্ৰতিনিধি দৰসিং ৰংহাঙিও আগবঢ়োৱা নাই Kangsing keron ganggura lo ni larong lo sar la pen ni ning bida lo ko kidom asabu bida dolo pen kichu ki namo to bain lu sar nang rap lo ni chunta chulong lo julong lo sini choro pa lo ni hin benang ki kami kidu sabu bida choro pa lo ning sampi lo na pen te ni tami an ni ning karong sian kostu kilo ni ini hem ke no kilometer ni dulang no ni kami ini ning samjin tu na ko ni nang lo long talong polo sini hin beda unjo sa banda sarmana churu lo enang tu mana churu lo na kanang dulu citongo sinan lo ni heti del ke sa lasun ki Heglong lipilang sa lanon pacure ita kali lanon hello fast lo lain join hello la long lipilang ya ahok lam non tami tikok yok tami ni gangbra lo sani li heglong le kadu ko be phanta mi ad tami la ni rat ai se lo acha se non hello nju pen hello fast lo ni dorsing rohang chari de pen mange সেয়েহে বিশেষভাৱে সক্ষম ব্যক্তিসকলে বেচৰকাৰী সংগঠন ট্ৰিনিটি হিলছ ছ'চাইটিয়ে কৰে ভূয়সী প্ৰশংসা মানে জসিং দলৈ তো কোনানে মেছেন আদিম আলিং তুম চংৱাই লিতুম মাথালো লিতুমকে কিদুক নাই আৰং মাতে kisung nai bangku long litum damik nang atheke ning cheparong litum aniwan litum ning cheparong kichu junte aniwan litum ning cheparong litum ning cheparong ke nah hotel litum ning cheparong tek sita litum kiduk kelak long litum ning cheparong aning ko ning cheparong damde lasili litum
কিছু নাই bang bangli tum damna khala damle tum hadak ning chprang damak kusini litum ladak pluni thogwam rong piarong long slitum LP school long slitum pini baiklo ladak ni litum handicap mate mobility camp for handicap aton pini ni litum si program litum denglo lapen litum laswar ni litum denglo ke deng pen dak penan handicap bang pinang chitong dunlo tebok terarong deneka alis bang Mongol Inghi report Kat News আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ